নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা দুখ লগা কাহিনী এবাৰ টমটম চলাই মেট্ৰিকত স্থান লাভ কৰিছে এগৰাকী ছাত্ৰই এই মুহূৰ্তত জনাইছো এক খুবেই গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিকত জুয়ে পুৰা খুন হৈ জিলিকিল ই ৰিক্সা চালকৰ পুত্ৰ মাত্ৰ 6 নম্বৰৰ বাবে শীৰ্ষ 10ত নাপালে স্থান এই মুহূৰ্তত জনাইছো এক খুবেই গুৰুত্বপূৰ্ণ খবৰ দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰে উদাহৰণ দাঙি ধৰিছে নলবাৰী জিলাৰ বিশ্লেষৰ মিজানুৰ জামানে ইফালে নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া মিজানুৰ সময়ে সময়ে নিজেও ই ৰিক্সা চলাই পেটৰ বাট মকলোৱাৰ লগতে সংগ্ৰাম কৰিছিল অধ্যয়নৰ মাত্ৰ 6 নম্বৰৰ বাবে মিজানুৰে শীৰ্ষ 10ত স্থান নাপালে ইফালে মিজানুৰ মুঠ নম্বৰ হৈছে 582 নম্বৰ 97% নম্বৰেৰে উত্তীৰ্ণ হোৱা মিজানুৰে ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে উল্লেখযোগ্য যে এটি উৰুখা পজাত জীৱন সংগ্ৰাম কৰা মিজানুৰৰ পিতৃ মেছেৰুদ্দিন আহমেদে ই ৰিক্সা চলাই গড়খন চলাইছিল যদিও তেওঁ ৰোগীয়া হৈ পৰাত মিজানুৰে নিজে ই ৰিক্সা চলাই জীৱনত চকৰি ঘূৰাইছিল ইফালে তেওঁ গণিতত 100ৰ পৰা 100 মাৰ্ক লাভ কৰিছিল উচ্চ গণিতত 100ৰ পৰা 100 মাৰ্ক লাভ কৰিছিল অসমীয়াত 93 মাৰ্ক লাভ কৰিছিল আৰু সাধাৰণ বিজ্ঞানত 97 মাৰ্ক লাভ কৰিছিল ইফালে সমাজ বিজ্ঞানত 94 আৰু ইংৰাজীত 98 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ইফালে কঠোৰ জীৱন সংগ্ৰামৰ মাজতে মিজানুৰে অধ্যয়ন কৰি মাত্ৰ 6 নম্বৰৰ বাবে বঞ্চিত হৈছে 10ম স্থান লাভৰ পৰা কৈছে গাঁৱৰ এগৰাকী ৰিয়েল হিৰোৱে ভৱিষ্যতে দেখিছে এক আহাৰ সেউজীয়া সপোন দিটক হ'বলৈ তেওঁক লাগে এবাৰ সহায়ৰ হাত